হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ লখিমপুৰ ঢকুৱাখানাত থকা বাসুদেৱ থানলৈ। আমি ৰাতিপুৱা 4টা বজাতে ইয়াৰ পৰা যাবলৈ লৈছোঁ, কাৰণ যোৰহাটৰ পৰা লখিমপুৰলৈ যোৱা জাৰ্ণিটো অলপ দীঘল হয়। এয়া দেখিছেনে, আমি একদম ঘন কুঁৱলীৰ মাজে মাজে আহি আছোঁ। আজি মোৰ লগত আহিছে মাহী, মহা আৰু মামা। আৰু কোন কোন আহিছে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিলে গম পাব। এতিয়া আমি আহি পালোহি মৰাণ, আৰু তাতে এখন হোটেলত সকলোৱে একাপ একাপ চাহো খাই ল'লোঁ। অলপ দূৰ অহাৰ পাছত আমি আকৌ মাজতে ব্ৰেকফাষ্টটো কৰি ল'লোঁ। ব্ৰেকফাষ্টটো আমি ঘৰতেই বনাই আনিছিলোঁ। এয়া এনেদৰে ভালকৈ চবেই খাই ল'লোঁ। ব্ৰেকফাষ্ট কৰি আমি আকৌ আহি আছোঁ। এয়া আহি বগীবিল দলং পালোহি। বগীবিল দলংখনো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। সকলোৱে হয়তো দেখিছেই, তথাপিও অকণমান দেখুৱাইছোঁ। এনেকৈ আহি আমি বাসুদেৱ থানলৈ যোৱা ৰাস্তাটো পালোহি। এয়া আমি সোমাই আহিছোঁ বাসুদেৱ থানলৈ। এইখন হৈছে বাসুদেৱ মেইন গেটখন। এতিয়া আমি আহি পাই গ'লোহি। আহিয়ে এটা গেষ্ট হাউচ লৈছোঁ, তাতে সকলোৱে ফ্ৰেছ হৈ ল'ম। গেষ্ট হাউচটোৰ পিছফালে এটা পুখুৰী আছে ডাঙৰ, এয়া চাওকচোন। ভাবিছোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। পুখুৰীটো পাৰটো কিমান ধুনীয়াকৈ বান্ধি থোৱা আছে। নামঘৰটোৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাই দিওঁ বুলি ভাবিছোঁ।
এয়া হৈছে বন্তি জ্বলোৱা গৃহ। এয়া আমি সকলোৱে বন্তি জ্বলাই আছোঁ। এয়া পিছফালে মন্দিৰ ভাগ আছে। সকলোৱে আকৌ মন্দিৰলৈ আহিছোঁ। আপোনালোকক অকণমানকৈ দেখুৱাই দিছোঁ, বেছিকৈ দেখুৱাব পৰা নাই। এয়া হৈছে মূল নামঘৰ ভাগ। ইয়াত ভকতসকলে নাম প্ৰসংগ কৰিছে আৰু তাৰ পাছতে প্ৰসাদ আৰু পায়স দিছে। নামৰ পাছতে আকৌ ভোজনালয়ত ভাতৰ ব্যৱস্থা আমালৈ কৰা হৈছে। তাত আমি সকলোৱে ভালদৰে খাই ল'লোঁ। এনেদৰে আজি দিনটো পাৰ কৰিলোঁ। আজি দিনটো বহুত ভাল লাগিলে। এতিয়া আকৌ আমি যাবলৈ লৈছোঁ। এয়া চাওক, যাওঁতে যাওঁতে আন্ধাৰেই হ'ল। এয়া বগীবিলৰ ৰাতিৰ দৃশ্যটো আপোনালোকক অকণমান মই দেখুৱাই দিছোঁ। এতিয়া সকলোৱে ভাবিলোঁ একাপ লাল চাহ খাওঁ। সেইবাবে ৰাস্তা কিনাৰতে এনেকৈ বনাই আছিলে এজন ল'ৰাই। তাতে চবেই সোমাই আকৌ চাহ খাবলৈ বহি ল'লোঁ। জুই শেক লৈ লৈ চবেই চাহ খালোঁ। এনেকৈ খায়ো কেতিয়াবা ভাল লাগে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু একেবাৰে শেষত কেইখনমান ফটোও লগাই দিছোঁ আমি তাত সকলোৱে মৰা। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।